নমস্কাৰ বন্ধুসকল, আসাম পুলিচৰ 3200 মিটাৰ দৌৰতে আপোনালোকে কিমান মিনিটত কিমান নম্বৰ পাব আৰু লং জাম্প আপোনালোকে কিমান সেন্টিমিটাৰ মাৰিলে কিমান নম্বৰ পাব তাৰ সবিশেষ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ৰানিঙত থাকিব মুঠ নম্বৰ 20। আপোনালোকে ৰানিং কৰিব লাগিব 3.2 কিলোমিটাৰ। আপোনালোকে যদি 3.2 কিলোমিটাৰ ৰানিং কৰোঁতে 600 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 600 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় 10 মিনিট। 10 মিনিটত আপোনালোকে পাব 20 নম্বৰ। যদিহে আপোনালোকৰ 630 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 630 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 10.5 মিনিট। তেতিয়া পাব আপোনালোকে 17.6 নম্বৰ। যদিহে আপোনালোকৰ 670 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 670 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 11.167 মিনিট। তেতিয়া আপোনালোকে নম্বৰ পাব 15.2। যদিহে আপোনালোকৰ 730 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 730 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 12.167 মিনিট। তেতিয়া আপোনালোকে নম্বৰ পাব 12.8 নম্বৰ। যদি আপোনালোকৰ 790 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 790 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 13.167 মিনিট। তেতিয়া আপোনালোকে পাব 11 নম্বৰ। যদিহে আপোনালোকে একেবাৰে শেষত 840 ছেকেণ্ডত সোমায়, অৰ্থাৎ 840 ছেকেণ্ডক যদি মিনিটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 14 মিনিট। তেতিয়া নম্বৰ পাব 10 নম্বৰ। আপোনালোকৰ 840 ছেকেণ্ডে একেবাৰে আপোনালোকৰ শেষ সময়, তাতকৈ ওপৰত গ'লে আৰু আপোনালোকক সোমাবলৈ নিদিয়ে। ইয়াৰ পিছত ল'ৰাৰ লং জাম্পত আপোনালোকে কিমান চেণ্টিমিটাৰ মাৰিলে কিমান নম্বৰ পাব ফুটলৈ কনভাৰ্ট কৰি আপোনালোকক দেখুৱাম। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। তেতিয়াহে এনেকুৱা ধৰণৰ যিকোনো ইণ্টাৰেষ্টেড ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহকসকল, লং জাম্পত আছে আপোনাৰ 20 নম্বৰ। আপোনালোকে 500 চেণ্টিমিটাৰ যদি আপোনালোকে জাম্প মাৰে তেতিয়া আপোনালোকে 20 নম্বৰ পাব। 500 চেণ্টিমিটাৰক যদি ফুটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব 16 ফুট 5 ইঞ্চি। তাৰপিছত যদিহে আপোনালোকে 480 চেণ্টিমিটাৰ আপোনালোকে জাম্প মাৰে তেতিয়া আপোনালোকে পাব 18 নম্বৰ। 480 চেণ্টিমিটাৰ ফুটলৈ কনভাৰ্ট কৰিলে 15 ফুট 8.976 ইঞ্চি হয়। তাৰপিছত আহিলে আপোনাৰ 450 চেণ্টিমিটাৰ। 450 চেণ্টিমিটাৰ ফুটলৈ কনভাৰ্ট কৰিলে আপোনাৰ 14 ফুট 9.165 ইঞ্চি হয়। তেতিয়া আপোনালোকে নম্বৰ পাব 15.6 নম্বৰ পাব। তাৰপিছত আহিলে আপোনালোকৰ 400 চেণ্টিমিটাৰ। 400 চেণ্টিমিটাৰ যদি আপোনালোকে জাম্প মাৰে তেতিয়া পাব আপোনাৰ 12.6 নম্বৰ। 400 চেণ্টিমিটাৰ ফুটলৈ কনভাৰ্ট কৰিলে 13 ফুট 1.48 ইঞ্চি হ'ব। তেতিয়া আপোনালোকে পাব 12.6 নম্বৰ। তাৰপিছত একেবাৰে আপোনালোকৰ শেষত 335 চেণ্টিমিটাৰ। 335 চেণ্টিমিটাৰ যদি আপোনালোকে জাম্প মাৰে তেতিয়া আপোনালোকে 10 নম্বৰ পাব। 335 চেণ্টিমিটাৰক যদি ফুটলৈ কনভাৰ্ট কৰা হয় তেতিয়া হ'ব আপোনালোকৰ 10 ফুট 11.89 ইঞ্চি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ চেনেলত আপোনালোকে নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। তেতিয়াহে এনেকুৱা ধৰণৰ যিকোনো জব ৰিলেটেড ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।